স্বাগতম জানাইছোঁ টেকনিকেল আহমেদ ইউটিউব চেনেলৰ ফ্ৰেণ্ডছ। ইতিমধ্যে চৰকাৰৰ ফালৰ পৰা এটা নতুনকৈ তালিকা ওলাই আহিছে আৰু এই তালিকাখনত আপোনাৰ নাম আছে নে নাই আপুনি কেনেকৈ চেক কৰিব পাৰিব। আৰু যদি আপোনাৰ এই তালিকাখনত আপোনাৰ নাম থাকে তেনেহ'লে কিন্তু আপুনি এটা 2,70,000 টকা দামৰ এটা কিন্তু নতুন ডিজাইনৰ এটা গড় পাব। আৰু আপুনি কেনেকৈ চেক কৰিব পাৰিব যে আপোনাৰ নামটো আছে নে নাই এইখন মোবাইলৰ জৰিয়তে জাষ্ট আপুনি 2 মিনিট অপেক্ষা কৰি সম্পূৰ্ণ ভিডিঅ'টো চাই থাকক। আৰু যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই এই চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেলটো প্ৰেছ কৰি থাকিব। তোমালোক ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। ফ্ৰেণ্ডছ প্ৰথমতে আপুনি কি মোৰ ডিছক্ৰিপশ্যন বক্সত গৈ লিংক পাব আৰু লিংকত আপুনি কি কৰিব ক্লিক কৰিব। ক্লিক কৰাৰ পাছত আপুনি এটা ৱেবছাইট ওপেন হ'ব। যেতিয়া নেকি আপুনি লিংকত ক্লিক কৰিব তেতিয়া আপোনাৰ এটা ৱেবছাইট ওপেন হ'ব। এনেকুৱা এটা পেজ আহিব। আপুনি কি কৰিব ডেস্কটপ ছাইটটো ওপেন কৰি ল'ব। ডেস্কটপ ছাইটটো ওপেন কৰাৰ পাছত আপুনি ইয়াত প্ৰথমতে যিখন ইয়াৰ নামৰ যিখন অপশ্যন আছে ফিজিকেল প্ৰচেছ ৰিপৰ্টাৰ্ছ, ইয়াত আপুনি 2 নম্বৰ যিখন অপশ্যন আছে এইটোত ক্লিক কৰিব। 2 নম্বৰ অপশ্যন ক্লিক কৰিলে আপোনাৰ এটা নতুন এটা পেজত লৈ আহিছে আৰু এতিয়া আপুনি কিমান ইয়াত প্ৰথমতে ক্লিক কৰি আপুনি ইয়াতো চিলেক্ট কৰা থাকিব। তাৰপিছত আপুনি প্ৰধানমন্ত্ৰী এইটো লিখাই থাকিব। তাৰপিছত আপোনাৰ ষ্টেটটো চিলেক্ট কৰি ল'ব, আপোনাৰ যিখন ৰাজ্য। তাৰপিছত আপুনি কি কৰিব আপোনাৰ ডিষ্ট্ৰিক্টটো চিলেক্ট কৰি ল'ব। ডিষ্ট্ৰিক্টটো চিলেক্ট কৰাৰ পাছত আপোনাৰ যিখন ব্লক এইটো ব্লকটো আপুনি চিলেক্ট কৰি ল'ব আৰু আপোনাৰ যিখন গাঁও এই গাঁওটো আপুনি ইয়াত চিলেক্ট কৰি ল'ব। গাঁওটো চিলেক্ট কৰাৰ পাছত আপুনি ইয়াত দীঘল হৈছে এটা কেপচাৰ আছে, দীঘল হৈছে ইয়াত 9,7 আৰু 70 মানে ইয়াত মাইনাছ কৰিলে কিমান হয় আপুনি ইয়াত বহাই দিব লাগিব। তো আমি বহাই দি আছোঁ। আপুনি কি কৰিব কেপচাৰ কোডটো বহাই আপুনি ছাবমিট অপশ্যন ক্লিক কৰিব। ছাবমিট অপশ্যন ক্লিক কৰাৰ পাছত অকণমান ৱেইট কৰিব। চ' ফ্ৰেণ্ড যেতিয়া নেকি মই ছাবমিট অপশ্যনত ক্লিক কৰিছোঁ তেতিয়া সুন্দৰকৈ এটা পেজ ওলাই আহিছে আৰু এই পেজতে কিন্তু সকলো ডিটেইলছ দিয়া আছে। আপোনাৰ নাম থাকিব আৰু আপোনাৰ গাঁৱৰ নাম থাকিব আৰু আপোনাৰ আইডি নম্বৰ থাকিব আৰু আপোনাৰ মাতাৰ নেম থাকিব আৰু আপুনি পুৰুষ না মহিলা সম্পূৰ্ণ দিয়া থাকিব। তাৰ যদি ইমান আছিল ভিডিঅ'টো আৰু আপুনি ইয়াত যদি ডাউনলোড কৰিব বিচাৰে আপুনি ডাউনলোডো কৰিব পাৰিব। চ' আপুনি ইয়াত কিন্তু ডাউনলোডো কৰিব পাৰিব। চ' ধুনীয়াকৈ ডাউনলোড কৰিব আৰু এইটো আপুনি প্ৰিণ্ট আউট কৰি চাব পাৰিব। চ' ফ্ৰেণ্ডছ মই দীঘল পাইছোঁ মই কিন্তু ইয়াত কিন্তু ডাউনলোডখন কৰি ৰাখিছোঁ।